এয়া চাওক কি ধুনীয়া 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 এটা দৃশ্য। এয়া নদীৰ পাৰতে ভোগেশ্বৰী মন্দিৰ। এয়া মা দুৰ্গাৰ মূৰ্তি লৈ আছে। পূজা আহিলে আৰু এইবাৰ মা দুৰ্গা হাতীত আহিব। ৱেলকাম বেক টু মাই ইউটিউব চেনেল গোপেশ শৰ্মা। আজি আমি আহিছোঁ উলুৱাৰ গাঁৱত। ইয়াতে ভোগেশ্বৰী মন্দিৰৰ কাষত মন্দিৰৰ গেট বন্ধ আছে, সোমাব নোৱাৰি ভিতৰত। তথাপিতো ইয়াৰে বাহিৰৰ এটা দৃশ্য দেখুৱাইছোঁ আৰু চাই লওক। কালদিয়া নদীৰ এয়া কালদিয়া নদীৰ পাৰতে মন্দিৰটো। কি ধুনীয়া এটা পৰিৱেশ চাই। ইয়াৰে মন্দিৰৰ ভিতৰত মানে এতিয়া যাব নোৱাৰি। ভোগেশ্বৰ মন্দিৰ, কি ধুনীয়া এটা পৰিৱেশ চাই লওক। চাৰিওপিনে কেনেকুৱা ভিউজ এটা চাই লওক আপোনালোকে। মই বাহিৰৰ পৰাই দেখুৱাই আছোঁ আৰু চাৰিওপিনে কেনেকুৱা দেখি। মাঘৰ 1 তাৰিখে মানে ইয়াতে সভা হয়, বহুত মানুহ হয় আৰু তেতিয়া পাৰিলে আহিব লাগিব এপাক। এইখন এখন গেট ভোগেশ্বৰ মন্দিৰৰ। 1725 খ্ৰীষ্টাব্দত স্থাপিত। এনে বাহিৰৰ পৰাই অলপ দেখুৱাই দিছোঁ আৰু এইটো মেইন মন্দিৰ। এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ। ইপিনে মন্দিৰ, ইপিনে নদী। এইটো কালদিয়া নদী বৈ গৈছে। ধুনীয়া এই মন্দিৰৰ পিছফালে এইখিনি। বগৰী, মাঘ মাহত আহিলে ইয়াতে আৰু কিমান বগৰী খাব, বগৰীয়ে বগৰী। ধুনীয়া ভিউজ। এয়া চাওক কি ধুনীয়া 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 এটা দৃশ্য।
এয়া নদীৰ পাৰতে ভোগেশ্বৰী মন্দিৰ উলা গাঁৱৰ না কেনে লাগেনো আহি একে মজা মজা একেবাৰে আগে আহিছা না বহুতবাৰ আহিছোঁ কি ধুনীয়া দৃশ্য মেইন মন্দিৰৰ গেট বন্ধ আছে এতিয়া ভিতৰত যাব নোৱাৰি আৰু বাহিৰৰ পৰা অলপ দেখাওঁ আৰু ইয়াতে মই আহিছিলোঁ বহুত বছৰ আগতে আহিছিলোঁ একবাৰ মোটামুটি 15 বছৰমান আগতে আহিছিলোঁ এতিয়া আমি চাইকেল মাৰি আহিছিলোঁ বহুত গাঁৱৰ বহুত ল'ৰা একেলগে লগ হৈ চাইকেল লৈ আহিছিলোঁ আমি যাওঁ আৰু পিছত আহিম মাঘৰ 1 তাৰিখে আহিব লাগিব এইবাৰ মাঘৰ 1 তাৰিখে আহিবি না আহিমে এইবাৰ তো এইখিনি আছিল এটা সৰু ভিডিঅ' আমি এতিয়া যাওঁ আৰু ভোগেশ্বৰী মন্দিৰৰ পৰাই আপোনালোকে আহিব মাঘৰ 1 তাৰিখে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই নমস্কাৰ কি ধুনীয়া পৰিৱেশ ইয়াতে আহি আৰু এটা মনটো বেলেগ লাগি যায় আৰু অ'কে বাই বাই